আমি প্ৰেছমিট দিয়াৰ কেইটামান কাৰণ আছে যে আমি উলামা কাউন্সিল অফ বিটিআৰ আৰু হয়তো জামাতে উলামা কাউন্সিল অফ বিটিআৰৰ মাজত যি মানুহে এটা ভুল ধাৰণা মানে এটা আছে, কনফিউজ এটা আছে, এই কনফিউজখনে আমি হয়তো জনসাধাৰণ বা ৰাইজক অলপ ক'ব বিচাৰিছোঁ যে আমি উলামা কাউন্সিল অফ বিটিআৰ হয়, হয়তো আমি জামাতে উলামা কাউন্সিল অফ বিটিআৰ নহয়। তাৰ কাৰণ আমি পৰিপূৰ্ণ এটা সামাজিক বা হয়তো জাতীয় সংগঠন হয় আৰু আমাৰ সংগঠনৰ নীতি আদৰ্শ হয়তো জামাতে উলামা কাউন্সিল অফ বিটিআৰৰ নীতি আদৰ্শৰ পৰা বেলেগ হয়। আৰু কেইদিনমান আগত আমি ভিডিঅ'বিলাক চাই আছোঁ, আহি আছে, মানুহে কিবা আলোচনা সমালোচনা কৰি আছে, আমি বস্তুখিনি চাইছোঁ যে আমাৰ জামাতে উলামা কাউন্সিল অফ বিটিআৰৰ যি মুৰব্বী প্ৰেছিডেণ্ট হাফিজ জাকিৰ হোসেন সিকদাৰ, আমি এইটোৱে ক'ব বিচাৰিছিলোঁ যে সংগঠনটো হ'ল BTC লেভেলৰ, BTCৰ হয়, জামাতে উলামা কাউন্সিল অফ বিটিআৰ। আৰু দেখোন আমি চাবলৈ পাইছোঁ যে তেওঁ হ'ল আউট অফ BTC। তাৰমানে BTCত কি উপযুক্ত বা এনেকুৱা দক্ষ কোনো আলিম উলামা নাই নেকি যে BTCৰ এটা সংগঠন পৰিচালনা কৰি আছে আউট অফ BTCৰ পৰা মানুহ লৈ আহি? সেইটোৱে আমাৰ এটা প্ৰশ্ন থাকিব তেওঁলৈ বা তেওঁৰ সংগঠনলৈ। সংগঠন প্ৰয়োজন আছে, BTCৰ সংগঠন সিহঁতৰ কাম কৰি আছে, কিন্তু তেওঁৰ মুৰব্বী দেখোন আউট অফ BTCৰ হয়। আৰু তেওঁৰ মুৰব্বীক আমি ক'ব বিচাৰিছোঁ যে অনাগত ইলেকশ্যনৰ কাৰণে যি এটা পৰিৱেশ সৃষ্টি হৈ আছে, যেনেকৈ আউট অফ BTCৰ পৰা মুফতি মকিবুৰ ৰহমান আহি কেইদিনমান আগতে ক'লে যে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ওদালগুৰিত সোমাবলৈ নিদিওঁ, আৰু এই ৰেফাৰেঞ্চ বহুত কেইটা কথা কৈছে যে প্ৰমোদ বড়োই একো কৰা নাই, এই যে কিবা কিবি মানে কাম এটা অভিযোগ উত্থাপন কৰিছে। হয়, আমি অভিযোগ নকৰোঁ, কিন্তু আউট অফ BTCৰ পৰা আহি ইলেকশ্যনৰ সময়ত BTCৰ এটা পৰিৱেশ ইহঁতে বিনষ্ট কৰিব খুজিব আৰু ৰাইজৰ মাজত এটা বিভ্ৰান্তিকৰ এটা মানে পৰিস্থিতি সৃষ্টি কৰিব। আমি উলামা কাউন্সিল অফ বিটিআৰে সহ্য নকৰোঁ, এইটো সকীয়াই দিছোঁ তেওঁলোকক। আমি খাছ কৰি মকিবুৰ ৰহমান আজহাৰীক কৈছোঁ যে বিগত ইলেকশ্যনতো আপুনি BTCৰ ৰাইজক লৈ, BTCৰ উলামাসকলক লৈ বহুত কিবা কিবি কৰিছে, আমি গম পাওঁ, কিন্তু আমি চাবলৈ পাইছোঁ এতিয়াও অনাগত ইলেকশ্যনৰ কাৰণে মকিবুৰ ৰহমান আজহাৰীয়ে অলৰেডি BTCত সোমাই গ'ল, কিন্তু আউট অফ BTCৰ এজন মানুহ তেওঁ আহি BTCৰ পৰিৱেশ বিনষ্ট কৰিব খুজিব, আমি এইটো সহ্য নকৰোঁৱে কৈছোঁ। তাৰ কাৰণ BTCৰ কি সুবিধা অসুবিধা, BTCৰ মানুহে কাক চৰকাৰ ল'ব, কাক চৰকাৰত নল'ব, কাক ভোট দিব, কাক ভোট নিদিব, BTCৰ ৰাইজ সজাগ, সচেতন আৰু শিক্ষিত। গতিকে BTCৰ ৰাইজে সেইটো সিদ্ধান্ত ল'ব, কাক চৰকাৰ বনালে ৰাইজৰ হকে ভাল হ'ব, BTCৰ উন্নতি হ'ব, BTCৰ কাম হ'ব, BTCৰ ৰাইজে সেইটো নিশ্চয় বাছনি কৰিব। সময় অনাগত দিন আহি আছে। হয়, হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত যিটো এৰাবিক ছাবজেক্ট আছে, এইটো লিটাৰেচাৰ হয়, সাহিত্য হয়। এইটো অকল মুছলমানৰ দৰকাৰ এনেকুৱা নহয়, মুছলমানসকলে বেছি লয়, এইটো ঠিক আছে, ছাবজেক্টটো মুছলমানসকলে বেছি পঢ়ে, কিন্তু সকলো জাতিয়ে পঢ়ি আছে। আজি সংস্কৃতৰ দৰে ছাবজেক্টৰ BN কলেজৰ HOD আছিল মুছলমান মানুহ। আজি বড়ো সাহিত্য গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো HOD তেখেত মুছলমান, আমাৰ গোসাইগাঁৱৰ মানুহ। এনেকুৱা বিভিন্ন ছাবজেক্টত বিভিন্ন ধৰ্মাৱলম্বী মানুহে পঢ়ি আছে। এৰাবিক ছাবজেক্টটো ধৰ্মীয় ছাবজেক্ট নহয়, লিটাৰেচাৰ হয়, সাহিত্য হয়। গতিকে চৰকাৰে মানে সমদৃষ্টিত চাই ডিছক্ৰিমিনেশ্যন নকৰি, বৈষম্যমূলক নীতি অৱলম্বন নকৰি তেখেতসকলে এৰাবিক ছাবজেক্টটোত এপইণ্টমেণ্ট দিব লাগে। ঠিক তেনেকৈ বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি এৰাবিক ছাবজেক্টটো দিয়াৰ কাৰণে আহ্বান কৰিছিলোঁ চৰকাৰক মেমৰেণ্ডাম যোগে। তেওঁলোকে এতিয়ালৈকে কোনো ভ্ৰূক্ষেপ আমি দেখা নাই, ভ্ৰূক্ষেপ কৰা নাই আমাৰ কথাত। গুৱাহাটী ইউনিভাৰ্চিটি, শিলচৰ ইউনিভাৰ্চিটি, কটন কলেজৰ নিচিনা কলেজত এৰাবিক ছাবজেক্ট 1901 চনৰ পৰাই চলি আছে, কিন্তু আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত ইমান মুছলমান থকা সত্ত্বেও কিমান মুছলমান ষ্টুডেণ্টে তাতে অধ্যয়ন কৰি আছে আৰু কিমান ষ্টুডেণ্ট বহি থাকিব লগা হৈছে যে ছিট নোপোৱাৰ কাৰণে। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ, আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিত এৰাবিক ছাবজেক্টৰ ব্যৱস্থা কৰক। আপোনালোকে জানে সকলোৱে যে GT গ্ৰেজুৱেট টিচাৰ এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো এপইণ্টমেণ্ট চৰকাৰে এই মে' মাহৰ লাষ্ট উইক নাইবা জুন মাহৰ ফাৰ্ষ্ট উইকত দিব বুলি আমি শুনা পাই আছোঁ। ইয়াৰ আগতে আমি প্ৰেছ মিটৰ জৰিয়তে
BTCৰ BJP আৰু UPP মিত্ৰজোঁটৰ BTC চৰকাৰক আমি আহ্বান কৰিছিলোঁ যে আপোনালোকে যেনেকৈ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট অতি সোনকালে দিব, আমি ৱেলকাম কৰিছোঁ, আমি ধন্যবাদ জনাম। কিন্তু আমাৰ ক'বলগীয়া বিষয়টো হ'ল যে যেনেকৈ এডভাৰ্টাইজমেণ্টত তেখেতসকলে বিভিন্ন ছাবজেক্টৰ উল্লেখ কৰিছে, হিন্দীৰ ছাবজেক্টৰ উল্লেখ কৰিছে, সংস্কৃতত উল্লেখ কৰিছে, কিন্তু তেখেতসকলে এৰাবিক ছাবজেক্ট যে এটা আছে, সাহিত্য লিটাৰেচাৰ যে এৰাবিক ছাবজেক্ট আছে, সেই ছাবজেক্টৰ বিষয়ে তেখেতসকলৰ কোনো ভ্ৰূক্ষেপ নাই। আমি চৰকাৰক আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে চৰকাৰক আহ্বান জনাওঁ, আপোনালোকে যদি সঁচাকৈ মুছলমানৰ সপক্ষে কিবা কাম কৰিব বিচাৰিছে বা মুছলমান সমাজত গৈ, মুছলমান অধ্যুষিত অঞ্চলত গৈ যদি কিবা ক'ব বিচাৰে যে চৰকাৰে এইটো কৰিছে, কিবা এটা ভাল কাম কৰিছে, তেন্তে আমি আহ্বান জনাওঁ যে BTCৰ ভিতৰত বৰ্তমান কমেও 40ৰ পৰা 50টা স্কুলত হাইস্কুল হায়াৰ ছেকেণ্ডাৰীত এৰাবিক পোষ্ট খালী হৈ আছে। তাৰে 2-3টা উদাহৰণ মই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ যে কোন স্কুলত মানে এৰাবিক পোষ্ট খালী হৈ আছে। নৱজ্যোতি হাইস্কুল গোলাৰাঙ্গী গোসাইগাঁও, হাবৰুবিল হাইস্কুল গোসাইগাঁও, কলেজিয়েট হাইস্কুল গোসাইগাঁও, ভুমকা হাইস্কুল গোসাইগাঁও, ভাওৰাগুৰি বিন্নাখাতা হাইস্কুল ভাওৰাগুৰি গোসাইগাঁও, চিটিলা হাইস্কুল ফকিৰাগাৰাম হাইস্কুল, কাছিপাৰা হাইস্কুল কোকৰাঝাৰ, বিদ্যাপীঠ হাইস্কুল কোকৰাঝাৰ, এইবিলাক কোকৰাঝাৰৰ স্কুল হাইস্কুল হায়াৰ ছেকেণ্ডেৰী হয়। ঠিক এনেকৈ ওদালগুৰি জিলাৰ ৰৌতা হাইস্কুল ওদালগুৰি, লাইলংপাৰা হাইস্কুল ওদালগুৰি, এনেকুৱা BTCৰ যি 5টা জিলা আছে, এই 5টা জিলাত কমেও আমাৰ যিটো ছাৰ্ভে যে কমেও 45 to 50, 45 পৰা 50টা স্কুলত এৰাবিক পোষ্ট খালী হৈ আছে। চৰকাৰৰ যদি সৎ উদ্দেশ্য আছে, চৰকাৰে যদি সঁচাকৈ মুছলমানক ভাল পায় বুলি ক'ব বিচাৰে, যে তেওঁলোকে সদায় কৈ থাকে যে আমি সময় উন্নয়ন কৰি আছোঁ, আমি সকলোৰে কাৰণে মানে সমান গতিত কাম কৰি আছোঁ, সকলোকে মানে সমদৃষ্টিৰে চাই আছোঁ, তেন্তে তেওঁলোকে যাতে অতি সোনকালে এই যেতিয়া GT আৰু BGT এপইণ্টমেণ্ট দিব, আমি আহ্বান কৰিছোঁ চৰকাৰক তেখেতসকলে যাতে এই যিকেইখন স্কুলত হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত এৰাবিক পোষ্ট খালী হৈ আছে, এই স্কুলবিলাকতো একেলগে এৰাবিক পোষ্টটোৰ কাৰণে নিযুক্তি দিব লাগে।